বোকা গুণা তুমি মোর এখন বাণী রোজা হওয়া পূর্বে গঙ্গা স্নান করি তীর্থ ভ্রমণ করিয়া আমি বোকা শ্রীকৃষ্ণ হে ও বোকা গুণা তুমি মোর এখন বাণী ও বোকা রোজা হওয়া পূর্বে গঙ্গা স্নান করি তীর্থ ভ্রমণ করিয়া আমি বোকা নানা কথা ভাবি মোর মনে শান্তি নাই বোকা মনে শান্তি নাই তাই গঙ্গা স্নান করিয়া গোটে পবিত্র রোজা হওয়া পূর্বে গঙ্গা স্নান করি তীর্থ ভ্রমণ করিয়া আমি বোকা কথা বলি শ্রীকৃষ্ণ হারিবে নাই এই যুধিষ্ঠিরক সাই পথে লাগিলাম এই যুধিষ্ঠিরক সাই পথে দাদা মই যিটো বুজিল বা মই যিটো জানিল তুমি ৰজা হৈ কেতিয়াও শান্তিৰে ৰাজ্য স্থাপন কৰিব নোৱাৰিবা কাৰণ তোমাৰ মনত বৈৰাগ্য ভাৱ জন্মিছে আৰু এই বৈৰাগ্য ভাৱ কিয় জন্মিছে মই তোমাক শুনা দাদা শুনা চোন শুনা মনত তোমাৰ কিয় বেচা হে দাদা শুনা তাহাৰ জাপাৰ দেখুৱা ভৈলা এই কলি ৰাজ্যত প্ৰৱেশিলা তোমার এই কলিৰ যুগত কি হব জানা দাদা ও কলিৰ যুগত মানুহৰ মৰ অস্থিৰ হব কি কৰিব কি নকৰে কি কৰিব কি নকৰে আৰু কলিৰ যুগত কি হব জানা দাদা এই মানুহৰ প্ৰতি মানুহৰ মৰম নাথাকিব মোট ৩০ জোড়া গোটে দেন মিনা মাগুর হলিয়া মুরা চিনি দিলাম চিনি পলাই হাতিগড়ৰ মাজত হাতিগড়ৰ মাজত এই দিবা পরে হাতিগড় হব ছাই ছাই
আরে শুন মোৰ শেষ কথা এই বুঢ়া বুঢ়ীক ময়ো পুহিব নোৱাৰো যদি যেনেকে মৰে সেনেকে মৰি থাকা এই বুঢ়া খৰে ভাতৃ ঘৰ হ'ব ঠাই পিতৃ মাতৃ চাবলৈ পিতৃ মাতৃ চাবলৈ আৰু দাদা এই নোহোৱা নবজা কথা কলি যুগত হ'ব গছত গৰু উঠা কথা গছত গৰু উঠা কথা মই কিয় কৈছো জানা দাদা অশুভ কৰ্ম কৰিব খাই দেখিব নোৱাৰে লতি ঘটি কৰিবলৈ চিন্তা চাই ঘূৰে নোহোৱা নপূজা কথা কলি যুগত হ'ব পিতা মাতাই ভাই ভনী চিনাকি নহ'ব সকলো জীৱকে পাছে কলিয়ে লভিব আৰু এই কলিৰ যুগত কি হ'ব জানে দাদা এই কলিৰ যুগত ব্ৰাহ্মণ ক্ষুদ্ৰ বৈশ্য বুলি কোনো জাতি বৰ্ণ বিভেদ নাথাকিব ব্ৰাহ্মণে ব্ৰাহ্মণত্ব হেৰুৱাব ধনৰ বিনিময়ত লঘুণ আৰু ভেদৰ নীতি নিয়ম সকলো পাহৰি যাব মানুহবিলাক অল্পায়ু হ'ব বেমাৰী হ'ব সন্তানে নিষ্কুচি মতে চলিব আৰু আপোনজনে পৰ হ'ব আৰু পৰজনে আপোন হ'ব যেনে দাদা শস্য টুটিব মস্য টুটিব টুটিব বিৰিখৰ গুচি সাধু মহন্তৰ বাক্য যে লৰিব ধৰ্ম এই হালোৱাই নিচিনে এই হালৰ হাইলা গৰু এই ৰান্ধনি নিচিনে চৰু নিজৰ ভাৰ যায় স্বামীক নিচিনে অহিচাই নিচিনিব কলিৰ জগত এনে বহু ঘটিব এই ঘটিব দেখালো এই ঘটিব আৰু এই কলিৰ যুগতে কি হ'ব জানা দাদা এই কলিৰ যুগতেই চোৰ ডকাইত হত্যা লুণ্ঠন ধৰ্ষণ অন্যায় বিচাৰি আগুৰি ধৰিব আৰু এইবিলাক ঘৃণনীয় কামক কোনেও ঘৃণা বুলি নকব কি কলিৰ যুগৰ কথা শুনি কৃষ্ণই যুধিষ্ঠিৰে কয় কথা এই যুধিষ্ঠিৰে কয় কথা যুধিষ্ঠিৰে বলে ভোকায় বলে বোকায় প্রাণাম আমার
আৰু কিছু কথা কোৱা যুধিষ্ঠিৰে বলে কথা শুনি যুধিষ্ঠিৰে বলে তেনেহলে শুনা দাদা, এই কলিৰ যুগত কি হব জানা দাদা? এই কলিৰ যুগত ধনৰ বড় ৰাজত্ব চলিব, ধন নথকা মানুহক কোনেও মান্যতা নিদিব, দেশত মূল্য বৃদ্ধি আৰু কৰৰ বজা বাঢ়িব, আৰু পদবীৰ লোভত যিকোনো প্ৰকাৰে হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব। যদি এইবিলাক প্ৰমাণ চাব খোজা, মোহৰুৱা দেখে যোৱা নকৰি পলম, পঞ্চ দিশে পঞ্চ ভাই কৰা ভ্ৰমণ কালে যি দেখিবা আচৰিত ঘটনা, ভাঙি পাতি কম তাহাৰ বৰ্ণনা, সকলো ঘটনাৰ মূৰত থাকিব